সকলোকে মোৰ ফালৰ পৰা আপোনাৰ সকলো মৰম লগা গুড মৰ্ণিং দিছোঁ। এতিয়া ৰাতিপুৱা 5:30মান বাজিছে। মই এতিয়া আহিছোঁ মানে ৰাতিপুৱাই আমাৰ গাঁওখনলৈ, ফিল্ড এখনলৈ অলপ ৰানিং কৰিবৰ কাৰণে আহিছোঁ। তাকে বুলি ভাবিছোঁ আপোনালোককো দেখাওঁ, আপোনালোকে মানে চাই ভাল পাব আমাৰ গাঁওখন, আপোনালোকক দেখাই আছোঁ। এনেকৈ এতিয়া মই আহি আছোঁ গাঁৱৰ মাজে মাজে খোজকাঢ়ি। এইফালে দেখিছে ফিল্ড, বিৰাট ডাঙৰ ফিল্ড হয় এখন আমাৰ গাঁওখন। আমাৰ গাঁৱত আছে, মাজত আছে এখন ফিল্ড। এইফালে দেখিছে আপোনাৰ চাৰিওফালে দেখাই দিয়া আছে। এইফালে এতিয়াও কিছুমান ঘৰে মানে লাইট জ্বলিয়ে আছে, এতিয়াও মানে বৰ ভালকৈ পোহৰ হোৱা নাই। মানে এতিয়া ৰাতিপুৱা 5:30 বাজিছে, ইমান বেলিটো ইমান ৰাতিপুৱা ওলোৱা নাই আচল। এতিয়া লাহে লাহে ওলাব আৰু এইটো দেখিছে কিমান দীঘল ঘৰ। এইটো মানে আগতে মানে মিটিং চিটিং ইয়াতে হয়, আৰু তাৰপিছত আমাৰ ফাংচন চাংচন চব ইয়াতে হয়। দেখিছে এনেকৈ দীঘলকৈ দেখাইছে মোবাইলটো চাওক। আৰু এইটো হ'ল আমাৰ নাৰ্চাৰী, এইটো অকণমান জুম কৰি দেখাইছোঁ আপোনালোকক। জুম চাওক কিমান ডাঙৰ নাৰ্চাৰী হয় এখন। তো পাৰ্মিশ্যন ল'ব লাগিব, তো সেইটো কাৰণে এতিয়া তাত ভিতৰত যোৱা নহ'ব। এতিয়া হ'লেও আপোনালোকক দেখালোঁ বাহিৰৰ পৰা। সেই মই এনেকৈ আহি আছোঁ এতিয়া ৰাস্তাত। এইফালে চাওক কিমান ডাঙৰ ফিল্ড এইখন। ভিতৰত অলপ আন্ধা হ'ব, কেলৈ ভালকৈ পোহৰ হোৱা নাই মানে এতিয়াও বৰ্তমান। পোহৰ হ'বলৈ অলপ বাকী আছে অলপমান। আৰু আপোনালোকক আৰু এটা জেগা দেখাবলৈ গৈ আছোঁ মই এতিয়া। আমাৰ সৰু সুৰা এখন আছে আমাৰ গাঁৱতে, আৰু ওচৰতে এখন CRP কেম্পো আছে। এইখনে আমাৰ গাঁৱৰ ফিল্ড হয়। আমাৰ যিমান ডেকা গাভৰু চব যিমান যি আছে, আমাৰ চব এইখন ফিল্ডলৈ আহে, ইয়াতে খেলিবৰ কাৰণে আহে। ইয়াত ফুটবল, ক্ৰিকেট, বহুত বিভিন্ন ৰকম খেল হয় ইয়াতে। এইটো হ'ল আপোনাৰ পাৰ্কৰ বাহিৰৰ দৃশ্যটো হয়, আপোনাৰ ভিতৰত সোমাই দেখাই দিয়া। এইফালে চব জংঘলে দেখা পাব। চাৰিওফালে দেখাই দি আছোঁ। এইফালে ৰানিং কৰি আছে, ৰানিং কৰি আছে। এইখন ফিল্ড হয় আমাৰ, বিৰাট ডাঙৰ ফিল্ড হয় এইখন। এতিয়া ডেকা ল'ৰা চব পঢ়াই নাই এতিয়ালৈকে, আহিব লাহে লাহে অলপ ৰানিং কৰিবৰ কাৰণে। আৰু এইটো মই ভিতৰলৈ গৈ আছোঁ খোজকাঢ়ি। ইমান ঠাণ্ডা লাগিছে ন, মই জেকেট চেকেটো লগাই নাহিলোঁ, মানে ইমান ঠাণ্ডা লাগি গ'ল। আৰু এতিয়া নেকি ৰানিং কৰিছোঁ তেতিয়া মানে ইমান ঠাণ্ডা লগা নাই। এতিয়া ৰখি দিলোঁতো, লাহে লাহে খোজকাঢ়ি গৈ আছে, তেতিয়া ঠাণ্ডাটো বেছি হৈ গৈছে। এইখনে পাৰ্কৰ গেট হয়, দেখিছে। আপোনাৰ ভিতৰত দিছোঁ দেখাই আছোঁ। এতিয়া আপোনাৰ গেটখন দেখাই দিছোঁ। এয়া ইয়াতো তলত লগাই দিছে, কিন্তু মই বেলেগ এটা ৰাস্তা আছে, সৰু ৰাস্তাটো, সেইটো ৰাস্তাটো সোমাই যাম এতিয়া। এইটোৱে ৰাস্তা, এনেকৈ সোমাই যাব লাগিব। দেখিছে ইমান ধুনীয়া ৰাস্তা। আৰু এইফালে চাৰিওফালে গছ গছনি আছে, ফল মূলৰ গছ গছনি আছে। এই দেখিছে মাজে মাজে পুৰা জংঘল হৈ আছে। ইয়াত মানে মানুহ থাকে, মানে চাফ চিকুণ কৰিবৰ কাৰণে। দেখিছে কিমান ধুনীয়া গছ পুলি লগাই দিছে। আগতে ইয়াত মানে মধুৰি গছ আছিলে, এতিয়া সেই মধুৰি গছটো ইয়াত আছিলে হ'লে এতিয়া মানে ইয়াৰ পৰা কাটি দিলে নেকি। নহ'লে আগতে ইয়াত আমি মধুৰি খাবৰ কাৰণে আহোঁ। ইয়াত ঔটেঙা আছে, মধুৰি আছে, আৰু বহুত আছে। মধুৰি দেখিব পাইছে মাজে মাজে। বৰ্তমান এতিয়া মধুৰি লাগিছে বাৰু, এতিয়া বৰ্তমান লাগিছে। আৰু এইফালে ভিতৰৰ দৃশ্যটো, এইফালে সৰু ল'ৰা ছোৱালীও খেলিব পাৰে। এনেকৈ উঠি দিলোঁ বৰ্তমান। কিন্তু এইখন মোৰ খেলা নহয়, এইখন সৰু ল'ৰা ছোৱালী খেলিব লাগে। মই এনেই জাষ্ট উঠি দিলোঁ আৰু। আপোনাক চাৰিওফালে দেখাই দি আছোঁ। জংঘল ইমান ধুনীয়া, ফল মূল গছ আছে। এতিয়া মধুৰি লগাই নাই, মধুৰি লগা হ'লে খালোঁ তেনেকৈ। মধুৰি নাই ইয়াত বৰ্তমান, এতিয়া কলিয়াইছে, লাগিব হয়। আৰু চাওক কিমান ধুনীয়া ৰাস্তা বনাইছে। চাৰিওফালে গছ গছনি দেখা পাব। আমাৰ গাঁৱৰ যিমান ল'ৰা ছোৱালীবোৰ চব ইয়ালৈকে আহে পাৰ্কৰ ভিতৰলৈ।
চাৰিওফালে গছ গছনি দেখা পাব। ইয়াত গছ গছনি থাকিলে কি হ'ল, কিবা মন এটা ভাল লাগি থাকে মানে। আমাৰ ইয়াত চাৰিওফালে গছ গছনি, সেইটো কাৰণে গছ পুলি লগাই ভাল পায়। চাওক চাৰিওফালে গছ গছনি দেখা পাব। আৰু মানে কি হ'ল, আমাৰ গাঁৱত যিমান মানে গছ পুলি দৰকাৰ হয় চব ইয়াৰ পৰাই লৈ যায়। ইয়াৰ পৰা নহয়, তাৰ আগৰ যিখন আপোনাক প্ৰথম দেখাইছিলোঁ সেই তাৰ পৰা লৈ যায়, নাৰ্চাৰী বুলি কয়। তাৰ পৰা মানে যিমান পুলি দৰকাৰ হয় তাৰ পৰা নিব পাৰি। আপোনাক ভিতৰৰ দৃশ্য দেখাইছোঁ। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে চাবলৈ। দেখিছে মই এতিয়া বৰ্তমান বহিলোঁ চকীখনত। এতিয়া ভিডিঅ'টো চাই কেনেকৈ পেলাই ভাল পালে যদি লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিব, যাতে মোৰ ভিডিঅ' আৰু দুজন মানুহে ভাল পায়। দেখিছে মই বহিলোঁ, মানে ঠাণ্ডা লাগি গৈছে। অকল খালি ফুল চাৰ্ট এটা কিনি আহিছোঁ আৰু হাফ পেণ্ট এটা কিনি আহিছোঁ দেখিছে, আৰু জোতাযোৰ লগত। এইজোপা দেখিছে বেলগছ হয়, ইয়াৰ পৰা পকা বেল খাব পাৰিব আপোনালোকে যদি বিচাৰে খাবলৈ। বেল লাগিয়ে আছে, বেল লাগিয়ে আছে আৰু মানে লাগিছেহে, এতিয়া পকিব আৰু দিন আছে বাৰু খাবলৈ। আগতে মানে ইয়াত কি হ'ল, মানে ইয়াত কিবা জুলুঙাখন আছিলে মানে বহিব পৰাকৈ। এতিয়া এই জুলুঙাখন ছিগি গ'ল। দেখিছে চেণ্ডেল চিগা ছিগি গ'ল। এতিয়া বৰ্তমান আমাৰ গাঁৱৰ মৰ্ণিং শ্ব'টো দেখালোঁ। এতিয়া মানে বৰ্তমান ঘৰ গৈ আছোঁ। এতিয়া মাইকী মানুহ বিচনাৰ পৰা উঠিলে নাই উঠিলে আপোনাক দেখাই আছোঁ। এইজোপা মধুৰি গছ, মধুৰি নাই, মধুৰি লগালে খালোহেঁতেন। আগতে মানে ইয়াতে আহোঁ মধুৰি খাবৰ কাৰণে। কি ধুনীয়া ধুনীয়া মধুৰি আছে ইয়াত। আৰু সেইফালে দেখিছে সেইটো ঘৰত মানুহ থাকে। মই এতিয়া পাৰ্কৰ পৰা বাহিৰলৈ গৈ আছোঁ। এতিয়া আপোনাৰ মই ঘৰত দেখাই আছোঁ গৈ ভিডিঅ'টো। বৰ্তমান এতিয়া মই ইয়াৰ পৰা ওলাই যাওঁ। এতিয়া বাহিৰ ওলাই গৈছোঁ। এনেকুৱা এতিয়া মই পাৰ্কৰ বাহিৰ গুচি আহিলোঁ। এইফালে ফিল্ডত মানুহ ডেকা ল'ৰা অহাই নাই এতিয়ালৈকে বৰ্তমান। আৰু সেইটো দেখিছে যে এইটো CRP কেম্প হয়। এইটো দেখিছে এইটো CRP কেম্প হয়। ইয়াতে মানে ফৌজিবোৰ থাকে আমাৰ সুৰক্ষাৰ কাৰণে। মই এতিয়া বৰ্তমান ঘৰ গৈ আছোঁ। দেখিছে চাৰিওফালে দেখাই দিলোঁ আপোনালোকক। পাৰ্কো দেখালোঁ, তাৰপিছত নাৰ্চাৰী দেখালোঁ আৰু মৰ্ণিং ৱাক দেখালোঁ। এতিয়া বৰ্তমান মই ঘৰ আহি পাই গ'লোঁ মানে। এতিয়া কালি কি হ'ল মানে এই টিউবৱেলটো বেয়া হৈ থাকিলে, এতিয়া বনাব লাগিব, নহ'লে মোক ধোৱা যাব। এইফালে টিউবৱেল খুলি হৈ গ'ল, চাওক খুলি দিলোঁ। ইয়াত মানে বেমাৰ ঢেৰ। এইটো মালটো হৈ গ'ল, ৱাছাৰটো ইয়াত লগাব লাগিব। এনেও মানে ইয়াত বেমাৰ ঢেৰেই আছে, হ'লেও পানী ওলোৱাটো কৰিলেই হ'ল আৰু মানে মুখখন ধুব পাৰিলেই হ'ল আৰু। মোৰ মানে টিউবৱেল বনোৱা এইটো নতুন ষ্টাইল চাই লওক, তাৰেৰে বান্ধি দিছোঁ। নহ'লে মানে এইটো ৰখি নাথাকে, এই মালটো ৰখি নাথাকে, সোমালে ওলাই যায়। সেইটো কাৰণে এইবাৰ তাৰেৰে বান্ধি দিছোঁ। এইবাৰ পানী ওলাই নোলাই চাওঁ। নতুন ষ্টাইলত কাম নিদিলে এতিয়া তাক মিস্ত্ৰী মাতি বনাবই লাগিব। উপায় নাই, কি কৰিবি এতিয়া। মাইকী মানুহৰ কষ্ট হ'ব আৰু পানী অনাটো। এতিয়া বৰ্তমান মুখখন ধুই লওঁ বেলেগৰ টিপৰ গৈ। এতিয়া ধুনীয়াকৈ মুখ চুখ ধুই ল'লোঁ। এতিয়া ভিডিঅ'টোৰ মাজতে মানে মই কথা এটা ক'ম, মানে কথা এটা বস্তু এটা দেখাই দিম মানে। এইখন চাওকচোন, আমাৰ কাৰেণ্ট দেখিছে 1100 চাই লওক, 1175 মানে 65 টকা 3 মাহত। আমি কি জ্বলাওঁ, অকল 3টা বাল্ব আৰু গৰম ছিজনত এখন ফেন চলোৱা হ'লে সিমানে। এতিয়া ঠাণ্ডা ছিজন হৈ গ'ল, তাক ফেন নচলাওঁ। 3টা বাল্বত ইমান বিল আহিছে, তাকে ভাবিছোঁ মই। সিহঁতৰ কাষতে দিয়ে আছোঁ, তথাপি সিহঁতে নুশুনে বোলে। তহঁতৰ মিটাৰটোতে বোলে ঠিকে আছে বোলে, হেন তেন বোলে। ক'লেও কি কৰিব, উপায় নাই, দিবই লাগিব। এতিয়া আমাৰ সৰু ছোৱালীটো উঠি পেলাই এতিয়া কি খাই চাওক। কালি মই বজাৰৰ পৰা পাপৰ আনিছিলোঁ, এনেকুৱা এই বনাই দিলে মাকে। এয়া খাই আছে চাহৰ লগত। ইয়াক চাহ নহ'লে নহয়। মই কথা এটা ক'ম মানে, কথাটো হ'ল মানে কি হ'ল, এই আজি 3 দিনমান হৈছে মানে আমাৰ গাঁৱত অকল মানুহ ঢুকাই আছে।
সেইদিনাখন সেইটো মৰি গ'ল, আপোনাৰ ভিডিঅ'ত কৈছিলে। তাৰপিছত তাৰ আকৌ কালি মৰিলে তাৰ বৰমা এজনী। মানে কি হৈছে গাঁওখন মই ধৰিবই পৰা নাই, ইমানকৈ মানুহ মৰি আছে। তাকে কথাবোৰ শুনি বেয়া লাগিছে আৰু মানে তাৰো একে গতিয়ে হ'ল, মানে কালি থোৱা নহ'ল, আজি তাত থ'ব। কথাটো শুনি মানে মনটো অলপ বেয়া লাগিছে আৰু এনেকৈ হ'ব নালাগে। এনেকৈ যদি একেখন গাঁৱতে যদি একেৰাহে মানুহ যদি ঢুকাই থাকে মনবোৰ বেয়া লাগিবই। কেলৈ আমাৰ গাঁওখন বেছি ডাঙৰ নহয় আৰু মানুহ ইমান নাই, বহুত কম মানুহ আমাৰ গাঁওখন। হ'লেও কথাটো এতিয়া বৰ্তমান 8টা বাজিবলৈ হ'ল, মোৰ এতিয়া কামত যাবলৈ হৈ গৈছে। আৰু এতিয়া ৰাতিপুৱা ভাতৰ লগত খোৱা আইটেমটো দেখাই দি আছোঁ, কি কি বনাইছে মাইকী মানুহে। সৰু ছোৱালীটো আহি গ'ল ভাত খাবলৈ। মামাম খাবি? মামাম খাবি? মামাম খা কিমান লেতেৰা আছে সেই। এইফালে ভাত বাঢ়ি দিলে, গৰম গৰম ভাত। এইফালে হ'ল মাংস, এইফালে দালি, আৰু এইফালে চাটনি, কেঁচা চাটনি, গাজৰ, বিলাহী, পিঁয়াজ আৰু বিলাহী, তাৰপিছত ধনিয়া। চাওক আমাৰ ৰাতিপুৱা আইটেম ইমানে। আজি ভিডিঅ' ইমানে। মই ভিডিঅ'টো আৰু ইমানবাৰ আৰু দীঘল নকৰোঁ, বেছি দীঘল হৈ গ'লে বেয়া হৈ যাব। আজি ভিডিঅ'টো ইমানৰ পৰা সমাপ্ত কৰিছোঁ। ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আৰু মোৰ 2-3জন মানুহে ভাল পায় ভিডিঅ' চাই। সেইটো কাৰণে ধন্যবাদ।